নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আৰম্ভ কৰিছোঁ অসমীয়া সাধাৰণ জ্ঞানৰ অতি প্ৰয়োজনীয় প্ৰশ্ন আৰু উত্তৰ, যিবোৰে আপোনালোকৰ এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ বাবে সুবিধাজনক হ'ব। আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন, জাতিংগা কোনখন জিলাত অৱস্থিত? অপশ্যন এ মৰিগাঁও, অপশ্যন বি যোৰহাট, অপশ্যন চি ডিমা হাছাও, অপশ্যন ডি শোণিতপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডিমা হাছাও। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে? অপশ্যন এ মৰিগাঁও, অপশ্যন বি ডিমা হাছাও, অপশ্যন চি শোণিতপুৰ, অপশ্যন ডি ডিব্ৰুগড়। ইয়াৰে অপশ্যন ডি ডিব্ৰুগড়টো হৈছে সঠিক উত্তৰ। নেক্সট কুৱেশ্যন, জয়মতী চলচ্চিত্ৰখন কোন চনত মুক্তি লাভ কৰিছিল? অপশ্যন এ 1921 চন, অপশ্যন বি 1930 চন, অপশ্যন চি 1935 চন, অপশ্যন ডি 1939 চন। ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি 1935 চন। পিছৰ প্ৰশ্ন, ব্ৰহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ দয়ানন্দ সৰস্বতী, অপশ্যন বি মহাত্মা গান্ধী, অপশ্যন চি ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন ডি ৰাজা ৰামমোহন ৰায়। ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি ৰাজা ৰামমোহন ৰায়। পিছৰ কুৱেশ্যনটো হৈছে, ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ মুম্বাই, অপশ্যন বি কলকাতা, অপশ্যন চি পেৰিছ, অপশ্যন ডি দিল্লী। ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি পেৰিছ। পিছৰ কুৱেশ্যনটো হৈছে, কিমান চনত অসহযোগ আন্দোলন হৈছিল? অপশ্যন এ 1920 চন, অপশ্যন বি 1925 চন, অপশ্যন চি 1942 চন, অপশ্যন ডি 1930 চন। ইয়াৰ সঠিক উত্তৰটো হৈছে 1920 চন। পিছৰ কুৱেশ্যনটো হৈছে, অসমৰ ভিতৰত সৰ্বনিম্ন জনসংখ্যাৰ ঘনত্বৰ জিলা কোনখন? অপশ্যন এ ডিমা হাছাও, অপশ্যন বি বৰপেটা, অপশ্যন চি গোৱালপাৰা, অপশ্যন ডি নলবাৰী। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন এ ডিমা হাছাও। পিছৰ কুৱেশ্যনটো হৈছে, উত্তৰ পূব ৰেলৱে সীমান্ত কেতিয়া স্থাপন হৈছিল? অপশ্যন এ 1884 চন, অপশ্যন বি 1905 চন, অপশ্যন চি 1958 চন, অপশ্যন ডি 1921 চন। ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন চি 1958 চন। পিছৰ কুৱেশ্যনটো হৈছে, ভাৰতৰ সৈতে কোনখন দেশৰ সীমা সৰ্বাধিক দীঘল? অপশ্যন এ পাকিস্তান, অপশ্যন বি শ্ৰীলংকা, অপশ্যন চি বাংলাদেশ, অপশ্যন ডি চীন। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন চি বাংলাদেশ। বন্ধুসকল, এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে, ভালদৰে চাই ল'ব। পিছৰ কুৱেশ্যনটো হৈছে, গ্ৰীচৰ মুদ্ৰাৰ নাম কি? অপশ্যন এ ইউৰো, অপশ্যন বি ডলাৰ, অপশ্যন চি টাকা, অপশ্যন ডি পেছো। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন এ ইউৰো। পিছৰ কুৱেশ্যনটো হৈছে, ইৰাণৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? অপশ্যন এ গোলাপ, অপশ্যন বি সিংহ, অপশ্যন চি হাতী, অপশ্যন ডি কাচিজোন। ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন এ গোলাপ। পিছৰ কুৱেশ্যনটো হৈছে, লাওখোৱা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? অপশ্যন এ শোণিতপুৰ জিলা, অপশ্যন বি নগাঁও জিলা, অপশ্যন চি বৰপেটা জিলা, অপশ্যন ডি গোৱালপাৰা জিলা। ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন বি নগাঁও জিলা। পিছৰ কুৱেশ্যনটো হৈছে, ৰাজ্য এখনৰ সাংবিধানিক মুৰব্বী কোন? অপশ্যন এ ৰাষ্ট্ৰপতি, অপশ্যন বি প্ৰধানমন্ত্ৰী, অপশ্যন চি ৰাজ্যপাল, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন চি ৰাজ্যপাল। পিছৰ কুৱেশ্যনটো হৈছে, ৰাজ্যপালৰ কাৰ্যকাল
কিমান বছৰ? অপশ্যন এ 2 বছৰ, অপশ্যন বি 5 বছৰ, অপশ্যন চি 3 বছৰ, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন বি 5 বছৰ। পিছৰ কুৱেশ্যনটো হৈছে ভাৰতৰ ক'ত প্ৰথম কপাহী কল প্ৰতিষ্ঠা হৈছিল? অপশ্যন এ মুম্বাই, অপশ্যন বি কলকাতা, অপশ্যন চি হাৰিয়ানা, অপশ্যন ডি অসম। ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন বি কলকাতা।